যোৱাকালি মিডিয়া যোগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভূমি অধিকাৰ সুৰক্ষা মঞ্চৰ বিষয়ে নিজৰ এটা কমেণ্ট ৰাখিছে। মই ভাবোঁ তেখেতক যিয়ে ৰিপৰ্টিং কৰিছে তেওঁ অলপ বিষয়টো ভালকৈ বুজি পোৱা নাই। একতো তেওঁ কৈছে যে ভূমি আইনৰ দৰকাৰ নাই আৰু ভূমি আইন নোহোৱাকৈ ইয়াতে বসবাস কৰা সকলো মানুহকে ভূমিৰ অধিকাৰ দিব লাগে, এইষাৰ কথা হাগ্ৰামা মহিলাৰীয়ে কৈছে। কিন্তু আমি যিটো ভূমি আইনৰ কথা কৈছোঁ এইটো সংবিধানৰ ভাৰতৰ সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ পেৰেগ্ৰাফ ৩ত এইটো উল্লেখ আছে যে BTCয়ে নিজা ভূমি আইন আনিব লাগে আৰু সেই ভূমি আইন মতে ইয়াতে বসবাস কৰা যিখিনি মানুহ আছে তেওঁলোকক এনি লেণ্ড বুলি লিখা আছে, এনি লেণ্ড এক্সেপ্ট ফৰেষ্ট লেণ্ডৰ বাহিৰে যিকোনো মাটিত ভূমিৰ অধিকাৰ দিব লাগে বুলি স্পষ্টভাৱে লিখা আছে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যে তেওঁ যাতে এই ক্ষেত্ৰত স্পষ্ট হয় ভূমি আইন যে অতি দৰকাৰী সেই কথাষাৰ যাতে তেওঁ ৰাখে। আৰু বাকী তেওঁ যিটো কথা কৈছে ভূমি আইন নোহোৱাকেও মানুহ ভূমি অধিকাৰ দিব পৰা যাব, তেতিয়াহ'লে আজিৰ তাৰিখত আমাৰ যিখিনি অজনজাতীয় লোক আছে এই লোকসকলে ভূমি সম্পৰ্কে ইমান সমস্যাৰ কিয় সন্মুখীন হৈ আছে, কিহৰ কাৰণে আজিৰ তাৰিখত এভিকশ্যন নটিচ আহিছে, তাৰ উত্তৰ দিব লাগিব। তো প্ৰমোদ বড়ো ডাঙৰীয়াই এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীয়ে যিটো কথা কৈছে যে কোনো ধৰণৰ আইন নোহোৱাকৈ যদি ইয়াতে ভূমিৰ অধিকাৰ পাব পৰা যায় তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰি আছে, এই কথাষাৰো খুব লক্ষণীয়। আৰু লগতে হাগ্ৰামা মহিলাৰীয়ে আৰু এটা কথা কৈছে যে সকলো জাতি জনগোষ্ঠীৰ দৰকাৰ। তেওঁক হয়তো কোনোবাই ৰিপৰ্টিংটো ভুল কৰিছে। যেতিয়া আমাৰ ভূমি অধিকাৰ সুৰক্ষা মঞ্চ কলাইগাঁৱত গঠন হৈছে সেইদিনা সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া, AJYCPৰ বিষয়ববীয়া, কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ বিষয়ববীয়া, লগতে আদিবাসী ছাত্ৰ সংগঠনৰ বিষয়ববীয়া, সাহিত্য সভাৰ বিষয়ববীয়া, তো সকলোৱে আছিল তাতে, সকলোৱে সন্মতি প্ৰদান কৰিছে, সকলোৱে আমাক সমৰ্থন জনাইছে যে ভূমি অধিকাৰৰ স্বাৰ্থত এই ভূমি অধিকাৰ সুৰক্ষা মঞ্চ গঠন হ'ব লাগিব বুলি তেওঁ কৈছে। আৰু সেই অনুযায়ী আমি ভূমি অধিকাৰ সুৰক্ষা মঞ্চ গঠন কৰিছোঁ। আৰু যি তেওঁ কৈছে যে সকলো জাতি জনগোষ্ঠী হয়, যি 1,01,723টা ফেমিলিক অবৈধ বেদখলকাৰী বুলি কোৱা হৈছে BTC অঞ্চলৰ, ইয়াতে সকলো জাতি জনগোষ্ঠী আছে, ইয়াতে জনজাতি অজনজাতি সকলোৱে আছে। তো আমি সকলোৰে নিশ্চিতভাৱে সমৰ্থন বিচাৰিম। কিন্তু ভূমি আইনটো যিহেতু আমি সংবিধানৰ পৰা লৈছোঁ আৰু সংবিধানত বিশেষকৈ যিহেতু নন ট্ৰাইবেল শব্দটো মেনশ্যন কৰা আছে, গতিকে আমি নন ট্ৰাইবেলখিনিক লৈয়ে এই মঞ্চটো গঠন কৰিছোঁ। কিন্তু আমি নামাকৰণ এনেকৈ কৰিছোঁ যদি অনুভৱ কৰে জনজাতীয়সকল, যেনে বড়োসকলেই হওক, গাৰোসকলেই হওক, ৰাভাসকলেই হওক, শৰণীয়াসকলৰে হওক, যিসকলৰ ভূমি সমস্যা আছে নিশ্চিতভাৱে আছে আৰু তেওঁলোকেও যদি সহযোগ কৰে তেতিয়াহ'লেতো আৰু মজবুত হ'ব এই অধিকাৰৰ আন্দোলনটো। যিয়ে নহওক আমি নন ট্ৰাইবেল এটা সাংবিধানিক শব্দৰ ওপৰত বেছ কৰি আমি এই আন্দোলনটো আগুৱাই নিব খুজিছোঁ। গতিকে আমাৰ সংগঠন, আমাৰ মঞ্চ নন ট্ৰাইবেল বেছ কৰিয়ে আমি কৰিছোঁ আৰু এইদৰে আমি আমাৰ কাম কাজ আগুৱাই লৈ যাম। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সম্ভৱতঃ সিমান ক্লিয়াৰ হোৱা নাই বিষয়টোৰ ওপৰত, গতিকে তেওঁক অলপ ক্লিয়াৰ হৈ ল'বলৈ আমাৰ ফালৰ পৰা, মঞ্চৰ ফালৰ পৰা আমি অনুৰোধ